ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছা আজি 22 জানুৱাৰী 2023 চনৰ আৰু আজি তোমাৰ স্বাস্থ্য বিভাগৰ 4th গ্ৰেডৰ পৰীক্ষা হৈছিলে আৰু তাত তোমাৰ মুঠ 50টা কুৱেশ্যন আহিছিলে আৰু আজি মই এই 50টা কুৱেশ্যনে তোমালোকৰ আগত ডিছকাছ কৰিম। ইয়াৰে তোমাৰ প্ৰথমটো কুৱেশ্যন আহিছিলে Which is the most populous country of the world? Option A China, option B India, option C Brazil or option D Russia. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ চাইনা। চাইনা হৈছে আটাইতকৈ জনবহুল ৰাষ্ট্ৰ। সেকেন্ড কুৱেশ্যনটো হৈছে What is the capital of Sri Lanka? আমাৰ অপশ্যন ইয়াত দি থোৱা আছে অপশ্যন A Saigon, অপশ্যন B Trincomalee, অপশ্যন C Kandy, অপশ্যন D Colombo আৰু শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন ডি শ্ৰীলংকাৰ কেপিটেল হৈছে তোমাৰ কলম্বো। এতিয়া চাওঁ আমি কুৱেশ্যন নম্বৰ 3 লৈ তাত দি থোৱা আছে The first woman to receive Bharat Ratna. আমাৰ অপশ্যনটা দি থোৱা আছে অপশ্যন এ সুচিতা কৃপালিনী, অপশ্যন বি ইন্দিৰা গান্ধী, অপশ্যন চি লতা মংগেশকাৰ আৰু অপশ্যন ডি কল্পনা চাওলা। আমাৰ ফাৰ্ষ্ট লেডি যিগৰাকী তোমাৰ ভাৰত ৰত্ন এৱাৰ্ড পাইছিলে সেয়া হৈছে তোমাৰ ইন্দিৰা গান্ধী। গতিকে কুৱেশ্যন নম্বৰ 3 শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন বি। এতিয়া যে আমি কুৱেশ্যন নম্বৰ 4 লৈ তাত দি থোৱা আছে Who is the author of the book The Discovery of India? আমাৰ অপশ্যন দিয়া দি থোৱা আছে অপশ্যন এ R.K. নাৰায়ণ, অপশ্যন বি জৱাহৰলাল নেহেৰু, অপশ্যন চি ইন্দিৰা গান্ধী আৰু অপশ্যন ডি স্বামী শিৱানন্দা। আমাৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন বি দ্য ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন লিখিছে তোমাৰ জৱাহৰলাল নেহেৰুৱে। এতিয়া যে আমি কুৱেশ্যন নম্বৰ 5 বুলি তাত দি থোৱা আছে Who was the first human in space? অপশ্যন এ নীল আৰ্মষ্ট্ৰং, অপশ্যন বি এডুইন এলড্ৰিন, অপশ্যন চি ইউৰি গেগৰিন আৰু অপশ্যন ডি ভেলেণ্টিনা টেৰেস্কোভা। দ্য ফাৰ্ষ্ট ওমেন যি তেওঁ তোমাৰ স্পেচত ভৰি দিছিলে সেয়া হৈছে তোমাৰ ইউৰি গেগৰিন। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 5ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। এতিয়া যে আমি কুৱেশ্যন নম্বৰ 6 চলি কুৱেশ্যন নম্বৰ 6ত দি থোৱা আছে ফাউণ্ডাৰ অফ শিখ ৰিলিজন, অপশ্যন এ গুৰু ৰামদাস, অপশ্যন বি গুৰু গোবিন্দ সিং, অপশ্যন চি গুৰু নানক দেৱ, অপশ্যন ডি গুৰু টেগ বাহাদুৰ। ফাউণ্ডাৰ অফ শিখ ৰিলিজন হৈছে তোমাৰ গুৰু নানক। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন চি। এতিয়া যে আমি কুৱেশ্যন নম্বৰ 7 লৈ তাত দি থোৱা আছে Who is known as the Iron Man of India? আমাৰ অপশ্যনকেইটা হৈছে অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ, অপশ্যন চি দাদাভাই নৰোজী আৰু অপশ্যন ডি মহাত্মা গান্ধী। দ্য আইৰন মেন অফ ইণ্ডিয়া বুলি কোৱা হয় তোমাৰ চৰ্দাৰ বল্লভভাই পেটেল। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন এ। এতিয়া যে আমি কুৱেশ্যন নম্বৰ 8 লৈ কুৱেশ্যন নম্বৰ 8ত দি থোৱা আছে When is Teachers Day celebrated in India? অপশ্যন এ 1st May, অপশ্যন বি 5th September, অপশ্যন চি 14 November আৰু অপশ্যন ডি তোমাৰ 10 December। টিচাৰ্ছ ডে আমাৰ দেশত 5 ছেপ্টেম্বৰ দিনাখন চেলিব্ৰেট কৰা হয়। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন বি। এতিয়া যে আমি কুৱেশ্যন নম্বৰ 9 লৈ তাত দি থোৱা আছে Who among the following leader was not a president of India? আমাৰ অপশ্যন দি থোৱা আছে নীলম সঞ্জীৱা ৰেড্ডি, অপশ্যন বি জ্ঞানী জেইল সিং, অপশ্যন চি কে আৰ নাৰায়ণ আৰু অপশ্যন ডি উমা ভাৰতী। মানে তোমাৰ কুৱেশ্যন 9 সুধিছে যে তলৰ কোনজন ব্যক্তি তোমাৰ আমাৰ ৰাষ্ট্ৰপতি হোৱা নাই। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উমা ভাৰতী আমাৰ ৰাষ্ট্ৰপতি তেওঁ হোৱা নাই। এতিয়া যে আমি কুৱেশ্যন নম্বৰ 10 লৈ তাত দি থোৱা আছে Where is the headquarters of World Health Organization situated? অপশ্যন এ নিউয়ৰ্ক, অপশ্যন বি ৱাশ্বিংটন DC, অপশ্যন চি জেনেভা আৰু অপশ্যন ডি পেৰিছ। আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ তোমাৰ হেডকোৱাৰ্টাৰটো হৈছে তোমাৰ জেনেভাত। আমি কুৱেশ্যন নম্বৰ 11 তাত দি থোৱা আছে ডেভিছ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ? অপশ্যন এ ফুটবল, অপশ্যন বি টেনিছ, অপশ্যন চি বেডমিণ্টন, অপশ্যন ডি হকী। এতিয়া তোমাৰ কুৱেশ্যনটো সুধিছে কি ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত? আমাৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন বি টেনিছ। কুৱেশ্যন নম্বৰ 12 তাত দি থোৱা আছে Who appoints the Chief Minister of an Indian state? অপশ্যন এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অপশ্যন বি দ্য গভৰ্ণৰ অফ দ্য ষ্টেট, অপশ্যন চি স্পীকাৰ অফ দ্য লেজিসলেটিভ এছেম্বলি, অপশ্যন ডি স্পীকাৰ অফ দ্য লেজিসলেটিভ কাউন্সিল। এতিয়া কুৱেশ্যন নম্বৰ 12 সুধিছে যে আমাৰ যিজন মুখ্যমন্ত্ৰী থাকে তেওঁক কোনে এপইণ্ট কৰে? তেওঁক এপইণ্ট কৰে গভৰ্ণৰ অফ দ্য ষ্টেটে। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 12 শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 13 লৈ যাওঁ তাত দি থোৱা আছে Where is the Golden Temple of Sikhs situated? Golden Temple সোণালী মন্দিৰ ক'ত অৱস্থিত? আমাৰ অপশ্যন দি থোৱা আছে অপশ্যন এ চণ্ডীগড়, অপশ্যন বি জলন্ধৰ, অপশ্যন চি লুধিয়ানা আৰু অপশ্যন ডি অমৃতসৰ। এতিয়া গল্ডেন টেম্পল বা সোণালী মন্দিৰ তোমাৰ চিটুৱেটেড হয় তোমাৰ অমৃতসৰত। গতিকে কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। এতিয়া যে আমি কুৱেশ্যন নম্বৰ 14 লৈ তাত দি থোৱা আছে কি What was the old name of Chennai?
মানে চেন্নাইৰ পুৰণি নাম কি আছিল আমাৰ অপশ্যনটা দি থোৱা আছে অপশ্যন এ কোচিন অপশ্যন বি কেলন অপশ্যন সি কুন্নুৰ আৰু অপশ্যন ডি মাদ্ৰাজ আমাৰ কুৱেশ্যন নম্বৰ 14 ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাদ্ৰাজ কুৱেশ্যন নম্বৰ 15 তাত দি থোৱা আছে ইন হুইচ ইণ্ডিয়া ষ্টেট ইজ নামদফা নেশ্যনেল পাৰ্ক সিটুৱেটেড কুৱেশ্যনটো কৈছে যে আমাৰ যিখন নামদফা নেশ্যনেল পাৰ্ক আছে সেই পাৰ্কখন তোমাৰ ক'ত সিটুৱেটেড ক'ত অৱস্থিত হয় আমাৰ অপশ্যনবোৰ দি থোৱা আছে অপশ্যন এ ছিকিম অপশ্যন বি আসাম অপশ্যন চি অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডি নাগালেণ্ড এতিয়া নামদফা নেশ্যনেল পাৰ্কখন তোমাৰ অৰুণাচল প্ৰদেশত অৱস্থিত গতিকে আমাৰ কুৱেশ্যন নম্বৰ 15 ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আমি কুৱেশ্যন নম্বৰ 16 লৈ তাত দি থোৱা আছে হু এষ্টাব্লিছ দ্য মৌৰ্য ডাইনেষ্টি অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য অপশ্যন বি চন্দ্ৰগুপ্ত ওৱান অপশ্যন চি অশোক আৰু অপশ্যন ডি কনিষ্ক কুৱেশ্যনটো সুধিছে কোনে মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য গতিকে আমাৰ কুৱেশ্যন নম্বৰ 16 ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন এ এটা কুৱেশ্যন নম্বৰ 17 লৈ যাওঁ তাত দি থোৱা আছে ডিউৰিং হুজ ৰুল ডিড দ্য চাইনিজ পিলগ্ৰাম হিউৱেন চাং ভিজিটেড ইণ্ডিয়া কুৱেশ্যনটো সুধিছে যে তলৰ কোনজনৰ দিনত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিলে বা ভিজিট কৰিছিলে আমাৰ অপশ্যনবোৰ দি থোৱা আছে অপশ্যন এ হৰ্ষবৰ্ধন অপশ্যন বি বিক্ৰমাদিত্য অপশ্যন চি অশোকা অপশ্যন ডি সমুদ্ৰগুপ্ত আমাৰ কুৱেশ্যন নম্বৰ 17 ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হৰ্ষবৰ্ধন এতিয়া যে আমি কুৱেশ্যন নম্বৰ 18 লৈ তাত দি থোৱা আছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ অপশ্যন বি জৱাহৰলাল নেহেৰু অপশ্যন চি বল্লভভাই পেটেল অপশ্যন ডি জয়প্ৰকাশ নাৰায়ণ এতিয়া আমাৰ কুৱেশ্যনটো সুধিছে কি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু কুৱেশ্যন নম্বৰ 19 লৈ যাওঁ তাত দি থোৱা আছে কি হু অন দ্য ফাৰ্ষ্ট বেটেল অফ পানিপথ কোনে প্ৰথম পানিপথৰ যুদ্ধ জয় কৰিছিলে অপশ্যন এ আকবৰ অপশ্যন বি বাবৰ অপশ্যন চি পৃথ্বীৰাজ চৌহান অপশ্যন ডি ৰাণা প্ৰতাপ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাবৰ কুৱেশ্যন নম্বৰ 20 লৈ যাওঁ তাত দি থোৱা আছে হু ৱাজ দ্য লাষ্ট মোগল এম্পেৰাৰ মানে কোনজন তোমাৰ শেষজন মোগল এম্পেৰাৰ আছিল আমাৰ অপশ্যন ইয়াত দি থোৱা আছে শাহজাহান অপশ্যন বি ঔৰংজেব অপশ্যন চি জাহাংগীৰ অপশ্যন ডি বাহাদুৰ শ্বাহ জাফৰ আমাৰ লাষ্ট মোগল এম্পেৰাৰজন হৈছে তোমাৰ বাহাদুৰ শ্বাহ জাফৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 21 লৈ তাত দি থোৱা আছে হুইচ অফ দ্য ফলোইং ইজ নট এ ফসাইল ফুয়েল কুৱেশ্যনটো সুধিছে যে তলৰ কোনবিধ জীৱাশ্মজাত ইন্ধন নহয় আমাৰ অপশ্যন দি থোৱা আছে অপশ্যন এ কোল অপশ্যন বি পেট্ৰল অপশ্যন চি নেচাৰেল গেছ আৰু অপশ্যন ডি ভেজিটেবল অইল কুৱেশ্যন নম্বৰ 21 ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভেজিটেবল অইল এতিয়া আমি কুৱেশ্যন নম্বৰ 22 লৈ তাত দি থোৱা আছে হুইচ অফ দ্য ফলোইং ইজ এছেঞ্চিয়েল ফৰ কম্বাছন মানে দহনৰ বাবে তলৰ কোনটো প্ৰয়োজনীয় অপশ্যন এ অক্সিজেন অপশ্যন বি কাৰ্বন ডাই অক্সাইড অপশ্যন চি নাইট্ৰজেন অপশ্যন ডি ছালফাৰ ডাই অক্সাইড এতিয়া দহনৰ কাৰণে আমাৰ প্ৰয়োজন হৈছে তোমাৰ কি অক্সিজেন গেছ এটা যাওঁ কুৱেশ্যন নম্বৰ 23 লৈ তাত দি থোৱা আছে কি দ্য নিউক্লিয়াছ অফ এ লিভিং চেল কণ্টেইন হুইচ অফ দ্য ফলোইং মানে এটা কোষৰ তলৰ নিউক্লিয়াছটোৰ তলত কোনটোৰ দ্বাৰা গঠিত বুলি কৈছে বা তলত কোনটো এই নিউক্লিয়াছত আছে সুধিছে আমাৰ অপশ্যন এ মাইট্ৰকণ্ড্ৰিয়া অপশ্যন বি ৰাইবোজন অপশ্যন চি ক্ৰমোজন আৰু অপশ্যন ডি গলগি প্ৰটিন আমাৰ 23 শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ক্ৰমোজন কুৱেশ্যন নম্বৰ 24 দি থোৱা আছে হুইচ অফ দ্য ফলোইং ইজ নট এ ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন তলৰ কোনটো তোমাৰ ফিমেলৰ তোমাৰ ৰিপ্ৰডাক্টিভ অৰ্গেন নহয় কৈছে আমাৰ অপশ্যনবোৰ দি থোৱা আছে অপশ্যন এ অভাৰী অপশ্যন বি ফেলোপিয়ান টিউব অপশ্যন ডি ব্ৰেষ্ট অপশ্যন ডি ইউটেৰাছ এই তিনিটাই হয় অভাৰীও হয় ফেলোপিয়ান টিউবো হয় আৰু তোমাৰ ইউটেৰাছো হয় নহয় তোমাৰ অপশ্যন চি ব্ৰেষ্ট এতিয়া আমি কুৱেশ্যন নম্বৰ 25 হ'লে তাত দি থোৱা আছে হুইচ অফ দ্য ফলোইং ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি তলত কোনটো মানে বিদ্যুতৰ সুপৰিবাহী হয় আমাৰ অপশ্যনবোৰ দি থোৱা আছে অপশ্যন এ প্লাষ্টিক অপশ্যন বি কপাৰ অপশ্যন চি ৰাবাৰ অপশ্যন ডি তোমাৰ গ্লাছো নহয় ৰাবাৰো নহয় প্লাষ্টিকো নহয় আমাৰ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি হৈছে তোমাৰ কপাৰ গতিকে কুৱেশ্যন নম্বৰ 25 শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নম্বৰ 26 দি থোৱা আছে হুইচ অফ দ্য ফলোইং ইজ ট্ৰু অপশ্যন এ চাউণ্ড কেনট ট্ৰেভেল থ্ৰু লিকুইড অপশ্যন বি চাউণ্ড কেনট ট্ৰেভেল থ্ৰু গেছ অপশ্যন চি চাউণ্ড কেনট ট্ৰেভেল থ্ৰু ছলিড অপশ্যন ডি চাউণ্ড কেনট ট্ৰেভেল থ্ৰু ভেকাম কুৱেশ্যনটো সুধিছে যে তলৰ কোনটো শুদ্ধ এতিয়া তোমাৰ শব্দ লিকুইড গেছ আৰু ছলিড তিনিটাৰ মাজে যাব পাৰে যাব নোৱাৰে তোমাৰ শূন্য বায়ু শূন্য তোমাৰ মানে সাউন্ডটো ট্ৰেভেল কৰিব নোৱাৰে গতিকে আমাৰ কোৱেশ্চন নম্বৰ 26 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি এটা যাও কোৱেশ্চন নম্বৰ 27 হলে তাত দিঠা আছে কি which of the following is not a part of human eye অপচন এ কৰ্নিয়া অপচন বি ৰেটিনা অপচন সি টিয়াৰ অপচন ডি লেন্স এটা তোমাৰ কোৱেশ্চনটো সুধিছে যে তলৰ কোনটো আমাৰ হিউম্যান আইৰ অংশ নহয়
টিয়াৰটো নহয় ৰেটিনা হ'ব কৰ্নিয়া হ'ব আৰু লেন্স হ'ব এই তিনিটা আমাৰ চকুত থাকে না এই চকু পানীটো তোমাৰ এক্সট্ৰা হ'ব মানে কুৱেশ্যন নম্বৰ 28 তাত দি থোৱা আছে which of the following is not a planet of the sun অপশ্যন এ চাইৰিয়াছ অপশ্যন বি মাৰ্কিউৰি অপশ্যন চি চেটাৰ্ণ অপশ্যন ডি আৰ্থ আমাৰ শুদ্ধ উত্তৰটো হ'ব চাইৰিয়াছ Question number 29 তালৈ যাওঁ which of the following is a greenhouse gas option A oxygen option B hydrogen option C carbon dioxide আৰু option D তোমাৰ neon question সুধিছে যে তলৰ কোনটো greenhouse gas হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইড গতিকে 29 ৰ শুদ্ধ উত্তৰটো option C question number 30 লৈ যাওঁ তাত দি থোৱা আছে কি which of the following is a synthetic fiber option A rayon option B silk option C cotton option D jute তলৰ কোনটো তোমাৰ সিনথেটিক ফাইবাৰ মানে তোমাৰ হাংসলেখী আঁহ তলৰ কোনটো তোমাৰ হাংসলেখী আঁহ হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব ৰেয়ন বাকি সিল্ক কটন আৰু জুট জুটটো মৰাপাটৰ ৰছীৰ কথা কৈছে এই তিনিটা তোমাৰ প্ৰাকৃতিক আঁহৰ ভিতৰত পৰে গতিকে আমাৰ কোৱেশ্চন নম্বৰ 30 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আমি কোৱেশ্চন নম্বৰ 31 লৈ তাত দি থোৱা আছে the synonym of affection is মানে এখানে আমাৰ গোটেইখিনি কোৱেশ্চন আছে তোমাৰ ইংলিছৰ দেই 31 ৰ পৰা 40 লে যিখিনি কোৱেশ্চন আছিল তোমাৰ সেইখিনি তোমাৰ ইংলিছৰ হয় the synonym of affection is option A charm option B love option C favor option D luck আমাৰ শুদ্ধ উত্তৰটো হ'ব option B love question number 32 লৈ যা তাত লিখা আছে কি fill in the blank with correct form of verb to complete the following sentence he could not dash his homework properly our option di thwa ase complete option B completed option C completing option D completes he could not completed his homework properly our 32 শুদ্ধ উত্তৰটো হ'ব option B এটা যাও আমি question number 33 লৈ তা দি থোৱা আছে complete the following english proverb and dash a day keeps the doctor away option A orange option B apple option C apricot or option D olive an apple a day keeps the doctor away আমাৰ 33 শুদ্ধ উত্তৰটো হ'ব option B এতিয়া যাও আমি question number 34 লৈ তা দি থোৱা আছে what is the opposite gender of bride option A princess option B spinster option C groom আৰু option D dutch আমাৰ bride ৰ opposite word টো হৈছে তোমাৰ groom এটা যাও আমি question number 35 লৈ তা দি থোৱা আছে past tense of drive option A driven option B drives option C driving আৰু option D drove আমাৰ driver past tense হৈছে তোমাৰ drove এটা যাও আমি question number 36 লৈ তা দি থোৱা আছে complete the following sentence using correct preposition of di thwa ase she has been riding dash 5 o'clock option A against option B for option C since option D at she has been riding since 5 o'clock গতিকে আমাৰ 36 ৰ শুদ্ধ উত্তৰটো হ'ব option C question number 37 তালৈ যাও তা দি থোৱা আছে what is a group of lions called option A swan option B pod option C army option D pride group of lion group to তোমাৰ কি বুলি কোৱা হয় pride বুলি কোৱা হয় question number 38 লৈ যাও তা দি থোৱা আছে a person who cuts and sells meat is called option A butcher option B butcher option C savage option D barber এজন person যি তোমাৰ মাংস কাটে আৰু বেচে তেওঁ কোৱা হয় butcher গতিকে 38 ৰ শুদ্ধ উত্তৰ হ'ব option B এটা যে আমি question number 39 লৈ তা দি থোৱা আছে which of the following is correct option A lion cries option B a donkey moves option C a horse neighs option D a cow brays ইয়াৰ শুদ্ধটো হ'ব option B a donkey moves question number 40 লৈ যাও তা দি থোৱা আছে what is the house of dog called option A stay option B hole option C lair option D kennel dog কুকুৰৰ ঘৰটো তোমাৰ কেনেল বুলি কোৱা হয় আমাৰ 40 শুদ্ধ উত্তৰটো হ'ব option D 41 ৰ পৰা 50 লৈকে 10টা কোৱেশ্চন তোমাৰ মেথছৰ দিয়া আছে আমি প্ৰথমটো মেথছৰ কোৱেশ্চন আমি ডিসকাস কৰিব লওঁ simplify and choose the correct answer from the below এইটো তোমাৰ simplify কৰিবলৈ কৈছে এটা কটাকটি কৰি দিলে হ'ব এটা কথা মনত ৰাখিবা a প্লাস হ'ব গতিকে আমাৰ a যিটা মাইনাস দিয়া অপচন আছে গতিকে এইটা আমাৰ অটোমেটিক্যালি তোমাৰ ডিলিট হৈ যাব এটা আমি যদি এটো কটাকটি কৰো এটো 3 গুণ 9 ধৰিবা তাৰ পিছত তোমাৰ আহিলে 4 গুণ 16 তাৰপা 7 2 গুণ 14 2 2 গুণ 4 5 3 গুণ 15 এই তিনিটো গুছি যাব থাকিবকে 1/2 আমাৰ 41 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি হাফ
এতিয়া যে আমি কুৱেশ্যন নম্বৰ 42 লৈ তাত দি থোৱা আছে the sum of the two number is 74 one of the number is 10 more than the other number then find the two number আমাৰ কুৱেশ্যনটো কৈছে যে দুটা সংখ্যাৰ যোগফল আমাৰ দি থোৱা আছে 74 তাৰে এটা সংখ্যা আনটোতকৈ তোমাৰ 10 বেছি ধৰি লৈছো আমাৰ এটা সংখ্যা তোমাৰ দিয়া আছে x আৰু আনটো সংখ্যা তোমাৰ কিমান x + 10 আৰু দুইটাই তোমাৰ মানটো কিমান 74 দুটা সংখ্যাৰ যোগফল যেন 74 বুলি কৈছে আমি এটা সংখ্যা x ধৰিছো আৰু আমাক কৈ দিয়া আছে যে আনটো সংখ্যা প্ৰথমটোতকৈ তোমাৰ 10 বেছি গতিকে আমাৰ ইয়াৰ হেইটো হ'ব ইকুৱেশ্যনটো হ'ব এনেকুৱা ধৰণৰ এতিয়া এটো তোমাৰ এটো সিম্পলিফাই কৰি দিও 2x + 10 2x এটো 10 টো লগছি গলে হ'ব আমাৰ 64 তাৰ পৰা x = হ'ব তোমাৰ কিমান 32 x = 32 হ'ব আৰু মানে এটা সংখ্যা 32 ওলালে আনটো সংখ্যা তাতকৈ 10 বেছি গতিকে আমাৰ হ'ব 42 আমাৰ 42 কোৱেশ্চন নম্বৰ 42 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি এটা সংখ্যা 32 হ'ব আৰু আনটো সংখ্যা 42 হ'ব এটা যে আমি কোৱেশ্চন নম্বৰ 43 লৈ তাত দি থোৱা আছে the perimeter of a rectangle is 13 cm and its width is 3/4 cm what is its length আমাৰ কৈ দিয়া আছে যে এটা আয়তৰ তোমাৰ পৰিসীমা 13 cm তাৰ প্ৰশ্ন দি থোৱা আছে আমাৰ 2 সমষ্টি 4/3 ইয়াৰ তোমাৰ দৈৰ্ঘ্যটো সুধিছে কিমান হ'ব আমি পেৰিমিটাৰ ফৰ্মুলা জানো 2 * length * breadth আমাৰ লেংথটো দি থোৱা নাই উলিয়াবলৈ কৈছে ধৰি লৈছে আমাৰ লেংথটো x আৰু আমাৰ উইডটো দি থোৱা আছে কিমান এটো মিশ্ৰ ভগ্নাংকটো আমি এটা হেৰি কৰি লও সৰল কৰি লও এটা তোমাৰ টোটাল আমাৰ দি থোৱা আছে পেৰিমিটাৰ 13 cm এটো সিম্পলিফাই কৰি দিও x + 11/4 13/2 হ'ব কাৰণ আমি 2 টো ইনে লৈ গুচি গৈছো এটো সিম্পলিফাই কৰি দিও 13/2 - 11/4 এটো হ'ব তোমাৰ 2 এটা 4 হ'ব লখাগু 4 হ'ব ইয়াত আহিব আমাৰ 26 - 11 এটো আমি ভাঙি দিও মানে 4 এ 15 আমি হৰণ কৰি দিও আমাৰ লেগটো দিছে আমাৰ লেগটো হ'ব কিমান 3 সমষ্টি 4/3 কোৱেশ্চন নম্বৰ 43 শুদ্ধ উত্তৰটো হ'ব অপচন বি এটা কোৱেশ্চন নম্বৰ 44 লৈ তা দি থোৱা আছে in a right triangle triangle if the length of the hypotenuse and a sides are 5 cm and 3 cm respectively what is the length of the other side কোৱেশ্চনটো তোমাৰ কৈছে কি এটা সমকোণী ত্ৰিভুজ আছে এই সমকোণী ত্ৰিভুজটোৰ তোমাৰ অতিভুজৰ মান দি থোৱা আছে লগতে এটা বেলেগ বাহুৰ মান দি থোৱা আছে ধৰি লৈছো আমি সমকোণী ত্ৰিভুজটো তোমাৰ a b c য'ত অতিভুজৰ মানটো তোমাৰ 5 cm আৰু ধৰি লৈছো এইটো বাহুৰ মান তোমাৰ 3 cm এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্যটো এপ্লাই কৰিম ac² = ab² + bc² আমাৰ ac² সমান তোমাৰ কি অতিভুজৰ মানটো গতিকে 5 cm হলে তোমাৰ 25 cm হ'ব সমান ab² 3 যেহেতু a মানে ab মানে 3 গতিকে আমি 3 3 9 কৰি দিম প্লাস bc² টো মানে তোমাৰ ইটো বাহুৰ মাপটো হৈছে মানে 25 - 9 25 পৰা 9 গলে তোমাৰ 16 থাকিব bc² হৈ আছে আমি bc² টো তোমাৰ মানে অকল bc কৰিব লাগিব গতিকে আমি 16 আমি বৰ্গ লৈ লম থাকিব আমাৰ কিমান তেতিয়া হলে 4 থাকিব আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি মানে তৃতীয়টো বাহুৰ মাপ হ'ব তোমাৰ 4 cm এতিয়া যে আমি কোৱেশ্চন নম্বৰ 45 লৈ তা দি থোৱা আছে what is the smallest whole number by which 2028 must be multiplied to get a perfect square আমি perfect square পাবলৈ হলে 2028 লগত কোনটো সংখ্যা আমি মানে যোগ দিব লাগিব must be multiplied to get a perfect square আমি মাল্টিপ্লাই কৰিব লাগিব যাতে আমি এটা perfect square পাওঁ 2028 আমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰি চাওঁ তেতিয়া কি পাম এটা আমি কৰি চাওঁ 2 5 * 10 2 7 * 14 তাৰপিছত আমি 3 এ বাৰ দি দিওঁ 3 * 3 তো 169 হ'ব 169 তোমাৰ 13,169 ওলাই আছে মুখতে গতিকে আমি এটা এইটো চোৱা এইটো জোৰা আমাৰ মিলি আছে
এইটো যোৱা মিলি আছে কিন্তু অকলে আছে কিমান কি 3 আছে গতিকে আমি 3 এই সংখ্যাটো 202 এটাৰ লগত 3 এটাই পূৰণ কৰি দিলে আমাৰ সেই সংখ্যাটো এটা পাৰফেক্ট স্কোৱাৰ হ'ব ও এইটো একচুয়ালি ইয়াত এই অপচনটো হ'ব 44 সি অপচনটো আছিলে আৰু আমি 3 ৰে পূৰণ কৰিম আমাৰ অপচনটো হ'ব 45 ৰ অপচন বি এটা আমি 46 নম্বৰ কোৱেশ্চনলে তাত দি থোৱা আছে the price of a scooter was 34000 last year it is increased by 20% this year what is the price now এটো আমি এটা ফৰ্মুলা এপ্লাই কৰিলে হ'ব সেই ফৰ্মুলাটো হৈছে তোমাৰ কি এটা কথা আমি জানো i equal to pnr by 100 এটা তোমাৰ p মানে মূলধনটো তোমাৰ কিমান দি থোৱা আছে 34000 হয় n মানে তোমাৰ 1 year ৰেটটো তোমাৰ কিমান দি থোৱা আছে 20 এটো কটাকটি কৰি দিবা কটাকটি কৰি দিয়াৰ লগে 3400 into 34000 into 2 আছে এটা আমি কৰিলে পাম 6800 আৰু সেই 6800 ৰ লগত 34000 টো তোমাৰ যোগ কৰি দিয়াচোন তেতিয়া তোমাৰ কিমান পাব 34000 ৰ লগত আমি 6800 টো যোগ কৰি দিছো আৰু সাইডৰ কলিবৰ ধুনীয়াকৈ 40800 আমাৰ কোৱেশ্চন নম্বৰ 46 ৰ শুদ্ধ উত্তৰটো হ'ব 40800 এটা যে আমি কোৱেশ্চন নম্বৰ 47 লৈ তা দি থোৱা আছে if -3 whole to the power m plus 1 into -3 to the power 5 equal to -3 to the power 7 then what is the value of m এটো আমি সূচকৰ মৌলিক ভিত্তিটো প্ৰয়োগ কৰিলে হ'ব ইয়াত দেখিছেনে তোমালোকে যে বেস গিটা একে হৈ আছে বেস গিটা একে হলে তোমাৰ ওপৰৰ পাৱাৰ গিটা তোমাৰ এটা একে হৈ যাব মানে ইয়াত কেনেকৈ হ'ব কথাটো m plus 1 plus 5 equal to 7 হ'ব কাৰণ এই বেস গিটা একে হৈ আছে যে এটা তোমাৰ এইগিটা যোগ হৈ যাব আৰু ইয়াৰ লগত সমান হৈ যাব এটো তেনেকৈ আমি কেনেকৈ লিখিম তেনেহলে m ইয়াত 5 plus 1 6 হ'ব আৰু ইপিনে যদি লৈ যাও আমাৰ 1 হ'ব ওকে শুদ্ধ উত্তৰটো হ'ব 47 ৰ অপচন এ এতিয়া আমি 48 হলে তা দি থোৱা আছে if 15 workers can build a wall in 48 hours how many workers will be required to do the same work in 30 hours মানে 15 জন ওয়াৰ্কাৰে এখন ওয়াল যদি 48 আৱাৰ্ছত বনাব পাৰে তেনেহলে কিমানজন ওয়াৰ্কাৰে সেই একেখন ওয়ালে তোমাৰ 30 আৱাৰ্ছত বনাব পাৰিব ইয়া যেটো টাইমটো কমি গৈছে গতিকে আমাৰ মেন পাৱাৰটো বেছি লাগিব গতিকে আমি এটো কেনেকৈ ধৰণে কৰিব পাৰো 15 into 48 সমান 30 into আমাৰ জিমান আমাৰ উলিয়াবলৈ কৈছে কি কিমানজন আমাৰ মানুহ দৰকাৰ হ'ব আমি ধৰি লৈছো 1 জন মান দৰকাৰ হ'ব এতিয়া আমি এটো সিম্পলিফাই কৰি দিও মানে আমি 100 মানটো উলিয়াই দিও 15 into 48 divided by 30 2 গুণ 30 এটো কটাকটি কৰি দিয়া 2 দুগুণ 4 2 4 গুণ 24 মানে আমাৰ 24 জন ওয়াৰ্কাৰে সেই একেখন ওয়ালে 30 ঘণ্টাত উলিয়াব পাৰিব এতিয়া যে আমি কোৱেশ্চন নম্বৰ 49 হলে তা দি থোৱা আছে the cost of 5 meters of a particular quality of cloth is 210 what is the cost of 30 meters of cloth of the same type 5 মিটাৰ দামটো বৰ 210 বুলি কৈছে আৰু তেনেহলে তোমাৰ 13 মিটাৰ দামটো কিমান সুধিছে এতিয়া আমি 5 মিটাৰৰ দামটো যদি 210 হয় 1 মিটাৰ দামটো আমি উলিয়াব লাগিব 1 মিটাৰ উলিয়াবলৈ হলে আমি 5 এ 210 পূৰণ কৰিলে হৰণ কৰিলে পাম আমি কিমান 42 আৰু সেই 42 লগত 13 টো পূৰণ কৰি দিলে হয় আমি পূৰণ কৰি দিও 3 গুণ 6 4 3 গুণ 12 2 গুণ 2 4 গুণ 4 6 4 4 কে 5 546 আমাৰ 49 ৰ শুদ্ধ উত্তৰ হ'ব 546 মানে প্ৰথমতে 1 মিটাৰ দামটো উলিয়াই লবা তাৰ পিছত হেইটো লগত তোমাৰ যেটো পাবা 13 টো পূৰণ কৰি দিলে আমাৰ শুদ্ধ উত্তৰটো ওলাই যাব এতিয়া যে আমি কোৱেশ্চন নম্বৰ 50 লৈ তা দি থোৱা আছে when a 2-digit number is reversed a new 2-digit number is formed which is 63 more than the original number what is the original number the 2-digit number ধৰি লৈছো আমাৰ যেটো original number হে original numberটো হৈছে তোমাৰ কিমান 10x plus y এখন লিখি দিছো original number বুলি হল আৰু নাম্বাৰটো ৰিভাৰ্স কৰি দিবলৈ কৈছে ৰিভাৰ্স নাম্বাৰটো আমাৰ কিমান দি কৈছে তোমাৰ যেতিয়া এই নাম্বাৰটো আমি ৰিভাৰ্স কৰি দিম হ'ব কি তোমাৰ 10y plus x আৰু আমাৰ কোৱেশ্চনটোত কৈছে কি যে নতুন নাম্বাৰ আছে ৰিভাৰ্স নাম্বাৰটো সেই ৰিভাৰ্স নাম্বাৰটো অৰিজিনাল নাম্বাৰটোতকৈ তোমাৰ কিমান হ'ব 63 বেছি হয় মানে কথাটো এনেকুৱা ধৰণৰ ইকুৱেশ্যনত যদি আমি লিখো 10y plus x minus
10x plus y equal to তোমাৰ 63 এইটো আমি সলভ যদি কৰো আমি পাম কি y minus 7 equal to 63 এটা তোমালোকে এই অপশন গিটা চাবা এই অপশন গিটা কোনটোৱে তোমাৰ এইটো ইকুৱেচন স্যাটিসফাই কৰিছে মানে এইটো তোমাৰ হেৰি হ'ব দে 67 নহয় এইটো তোমাৰ 9 হলে y minus x equal to 3 হ'ব আৰু 7 হ'ব এইটো মানে এই কোৱেচনটো তোমালোকে সলভ কৰি দিবা সলভ কৰি দিলে তোমালোকে পাবা কি y minus x equal to 7 এতিয়া চাব লাগিব যে আমাৰ এই ইয়াত দি থোৱা অপশন কোনটোৱে এই ইকুৱেচনটো তোমাৰ স্যাটিসফাই কৰিছে ইয়াত তোমালোকে x 2 ধৰি লোৱা আৰু y 5 ধৰি লোৱা তেতিয়াহ'লে তুমি চোৱা x যদি তোমালোকে 2 ধৰা y যদি 5 কৰা আমি এই ইয়াত পাম 3 গতিকে আমাৰ এইটো ইকুৱেচন সলভ নকৰে তোমালোকে বাকিটা চাব পাৰা বাকিটা তোমাৰ ইকুৱেচনটো সলভ নকৰে কিন্তু যেটো কোৱেচন নম্বৰ অপশন ডি দি থোৱা আছে x ত তোমাৰ কিমান দি থোৱা আছে 2 দি থোৱা আছে হল আৰু y তোমাৰ দি থোৱা আছে 9 হয় নে আমি তো উলিয়া চাব পাৰো যে 9 - 2 যদি আমি এই দ্বিতীয় অপশনটো যদি ধৰো 9 - 2 = 7 হ'ব গতিকে আমাৰ কোৱেচন নম্বৰ ডি টোৱে আমাৰ y - x = 7 ইকুৱেচনটো স্যাটিসফাই কৰে গতিকে আমাৰ 50 কোৱেচন 50 শুদ্ধটো হ'ব তোমাৰ অপশন ডি এইকিটা আসলে আমি আজি 1 পৰা 50 লৈকে মুঠ 50টা কোৱেচন যেটো তোমাৰ স্বাস্থ্য পৰীক্ষাৰ 4th গ্ৰেডৰ কাৰণে আহিছিলে আমি ডিসকাস কৰিলো তোমালোকে ভিডিওটো চাই কেনেকুৱা পালা মোক জনাবা কমেন্ট সেকশনত যদি ভাল পালা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা থ্যাংক ইউ